নমস্কাৰ পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা। কাৰ্বি আংলং চাৰিটা হাকিৰা পৰিষদৰ লুম্বাজং সমষ্টিৰ অন্তৰ্গত ডিফুৰ ডিক্ৰেংলাংছৰ খেলপথাৰ ডিক্ৰেংলাংছ ইউথ কমিটিৰ নতুন সমিতি গঠিত হয়। দেওবাৰে গঠিত এই কমিটিৰ সভাপতি সম্পাদক হল ক্ৰমে ৰতন বংৰুম আৰু উইলছন কিলিং। দেওবাৰে দুপৰীয়া ডিফুৰ নিচেই নিলগৰ ডিক্ৰেংলাংছ খেলপথাৰত ডিক্ৰেংলাংছ ইউথ কমিটিৰ নতুন কমিটি গঠিত হয়। ৰতন বংৰুম আৰু উইলছন কিলিঙক সভাপতি আৰু সম্পাদক হিচাপে লৈ গঠিত এই কমিটিৰ বাকী সদস্যসকল হ'ল ক্ৰমে হাৰ সিং ৰংহাং, মঙল সিং টকবি, দৰ সিং তেৰাং, ৰোহিত কিলিং, জয় সিং তেৰাং, কাংবুৰা তিমুং, লংকি ইংলেং আৰু হাৰ সিং ইংকি। ডিফুৰ পৰা দেৱৰাম কাঠাৰৰ প্ৰতিবেদন। amuli tu dia barim lo sarong ke deh plus arong amuli ka barim lo arong ka barim lo seme asam re for tum nang plung ju ya joy ne masi along le pheklang ke kapyang se hok pet bi amuli ke local lo seme la so nang ya pon bang be la bin khat pon bang be amasi nili sabra chwa ju ni masi ni tan ni bang bhek ne ta be seme ni kamra pu deng nang ko en rat ta ni bang nang choice ko rat ta ni bang nang pek lo aso youth committee charlie aso men dang lo kitu kelapan apran panji arjak ipon hipji pala kiseng ningalong ho ningalong pik lapek কাৰ্বি আংলঙৰ দুৱাৰবাগৰি পৰিষদীয় সমষ্টিৰ যোৱা 20 নৱেম্বৰ শুক্ৰবাৰে চিৰডুবি ইউথ ক্লাবৰ উদ্যোগত ফুটবল নকআউট প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। যোৱা 20 নৱেম্বৰ তাৰিখে কাৰ্বি আংলং দুৱাৰবাগৰি পৰিষদীয় সমষ্টিত চিৰডুবি ইউথ ক্লাবৰ উদ্যোগত ফুটবল নকআউট প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। কাজিৰঙা অঞ্চলৰ নৱপ্ৰজন্মৰ যাতে ফুটবল তথা ক্ৰীড়াৰ প্ৰতি ধাউতি বাঢ়ে এই উদ্দেশ্য আগত ৰাখি চিৰডুবি ইউথ ক্লাবে এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰে। কাৰ্বি আংলং চাৰিটা হাকিৰা পৰিষদৰ সৰুপথাৰ পৰিষদীয় সমষ্টিৰ জাপ্ৰালাংছৰ মাজুং তেৰং গাঁৱত স্থানীয় জাম্বিলি এনজিঅ'য়ে গৰম কাপোৰ বিতৰণ কৰে। যাৰ কালি আগমনৰ লগে লগে গ্ৰামাঞ্চলৰ খাটি খোৱা লোকসকল যেন চিন্তিত হৈ পৰে গৰম কাপোৰৰ। বছৰ বছৰ ধৰি এনে সমস্যাৰ সন্মুখীন হৈ অহা অন্যতম এখন গাঁও হৈছে মাজুং তেৰণ গাঁও। কাৰ্বি আংলঙৰ অতিকৈ পিছপৰা এইখন গাঁৱৰ দুৰৱস্থা দেখি জাম্বিলি এনজিঅ' নামৰ স্থানীয় স্বেচ্ছাসেৱী সংস্থাই দুহাত উজাৰি সহায়ৰ হাত আগবঢ়াই দেওবাৰে কেইবাবিধো গৰম কাপোৰ বিতৰণ কৰে। সংস্থাৰ এনে আগ্ৰহ তথা মৰম দেখি প্ৰায় 70টা গৃহবাসীয়ে ধন্যবাদ জ্ঞাপন কৰে সংস্থাটোক। বালিপথাৰৰ পৰা যত্ন সিং বেৰ প্ৰতিবেদন। Hormu hotar dolo la situm dak pi pajir pon la pen ning sampik lo dak rong sor tu phanta itu phana ka accept pot la pen la hai hormu kilong ke nitum advertisement da pilo la pen aku tum local area tum ala kan nitum jung nitum ta chithan chimung sila situm la peri bang like hormu hotar ba nitum collection kurisi mane office long nitum store do la pini ani nitum dak naki pilo ko nitum churu par pilo bang la nitum ma apana kerap dulu tuh mereka curu parlo apa yang aku nih tuh anso se kepor ipon jipan sih tuh cisik pon lo karom আনপিনে বিজেপি চৰকাৰৰ গুৰুত্বহীন কাৰ্যৰ প্ৰতি অতিষ্ঠ হৈ পশ্চিম কাৰ্বি আংলঙৰ খেৰণীৰ কৃষক উন্নয়নৰ মঞ্চ নামৰ স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত ৰাবিছ পেলাই স্থানীয় ৰাইজে 7 কিলোমিটাৰ পথ মেৰামতি কৰে। পশ্চিম কাৰ্বি আংলঙৰ উন্নয়নৰ নামত কি কৰিছে জনপ্ৰতিনিধিয়ে? যি সময়ত বিজেপি চৰকাৰে উন্নয়নৰ ঢোল বজাই আছে তেনে সময়তে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীৰ জৰাজীৰ্ণ পথৰ বাবে দুৰ্ভোগত ভুগিছে পথচাৰীয়ে। কপিলি পৰিষদীয় সমষ্টিৰ অধীনস্থ মাইলুৰ পৰা নবাই বিল সংযোগী গড়কাপ্তানি পথছোৱা দীৰ্ঘদিনৰ পৰা মেৰামতি নকৰাত কৃষক উন্নয়ন মঞ্চ নামৰ স্বেচ্ছাসেৱী সংস্থাই 7 কিলোমিটাৰ পথছোৱা যাতায়াতৰ উপযোগীৰ বাবে ৰাবিছ পেলাই মেৰামতি কৰে। খেৰণীৰ পৰা জয়ৰাম কাঠাৰ 365 নিউজ ইণ্ডিয়া। इसमें हम लोगों का जो बीमार आदमी है, डेली बारी औरत जो है लाने में हम लोगों का इधर में मान लीजिए कोई मर जाता है, कोई हॉस्पिटल तक पहुंचता है। इतना समस्या होते हुए भी हम लोग का जो 7 नंबर कपली के MSC महोदय जो पवन कुमार जी हैं इस पर थोड़ा भी ध्यान नहीं देते हैं। मात्र इलेक्शन के समय में आते हैं और जाते हैं, लेकिन तो उनका निगाह नहीं रहता है कि इस रोड से मैं जाता हूँ लमसा खान में और वहाँ का आम पब्लिक रास्ता को लेकर के और अपना समस्या को लेकर के
उनसे बार बार निवेदन करता है कि आप मतलब हम लोग के ऊपर ध्यान दीजिए, नहीं तो वो ध्यान नहीं देते हैं। हम लोग का ये सब समस्या रोड का बहुत बड़ा समस्या है। ये हम लोग किसान कमेटी समिति का जो यहाँ का जो कमेटी है, हम लोग एक मीटिंग बैठ करके उसमें एक अब निर्णय लिया कि हम लोग इस रास्ता को चंदा लगा करके थोड़ा मरम्मत कर देंगे तो हम लोग का आदमी को आने जाने का कुछ व्यवस्था हो जाएगा। इसलिए हम लोग निर्णय लेकर के आज हम लोग काम स्टार्ट किया है। আজিৰ বাতৰি ইমানে। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো। চাই থাকিব 365 নিউজ ইণ্ডিয়া।